নমস্কাৰ বন্ধু-বান্ধৱসকলে স্বাগতম জনাইছোঁ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ড, যদি আপোনালোকে SSC GD 2024 এক্সাম দিবলৈ গৈ আছে, তেনেহ'লে আপোনালোকে নিশ্চয় এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব। তো আপোনালোকে নিজৰ মোবাইলত কেনেকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰিব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব কি আপোনালোকে কেনেকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰিব। তো বলক ফ্ৰেণ্ড, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইল ফোনটো অ'পেন কৰিব। তাৰপিছত আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। তাৰপিছত আপোনালোকে অলপ সময় ৱেইট কৰিব আৰু আপোনালোকে ওপৰত গৈ আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব ssc.nic চাৰ্চ কৰিব। ইয়াত চাৰ্চ কৰাৰ পিছত আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাব যে SSC GD এডমিট কাৰ্ড 2024 ৰিলিজ এট ssc.nic ৰিজন। তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ যাই থাকিব। তললৈ স্ক্ৰল ডাউন কৰি থাকিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে বিভিন্ন ষ্টেট দেখিবলৈ পাব। আপোনালোকৰ যিখন ষ্টেট হয় সেই ষ্টেটৰ অনুযায়ী আপোনালোকে ডাউনলোড হিয়াৰত ক্লিক কৰি দিব। মই আসামৰ হয়, গতিকে আসামত ডাউনলোড হিয়াৰত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাব। ইয়াত আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ID আৰু ডেট অফ বাৰ্থ দিয়ে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। নহয়তো আপোনালোকে ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ দিয়ে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। মই ৰেজিষ্ট্ৰেশ্যন ID দিয়ে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি দিছোঁ। ৰেজিষ্ট্ৰেশ্যন ID আৰু ডেট অফ বাৰ্থ পোৱাৰ পিছত আপোনালোকে ক্লিক টু ন' দ্য ষ্টেটাছ এণ্ড এডমিট কাৰ্ডত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাব। ইয়াত আপোনালোকে ছাইডত দেখিবলৈ পাব, ইয়াত দেখিবলৈ পাইছে ডাউনলোড। আপোনালোকে ডাউনলোডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে য়েছ আই এগ্ৰীত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰা দিয়াৰ পিছত আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। আৰু আপোনালোকে এনেদৰে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলত। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।